Friends, welcome to our new video. I got class 12 notes banaisilo Assamese grammar English or মই এইটো চেনেলত ক্লাছ কৰিছিলো নোটছ বনাই দিছিলো তাত মই শিকাইছিলো তো কিছুমান তাৰ পৰা কিছুমান ষ্টুডেন্ট ছাত্ৰ ছাত্ৰীয়ে মোক অনুৰোধ কৰিছিলে যে মই এনে ধৰণৰ গ্ৰামাৰ সেকশনস ষ্টাৰ্ট কৰিবলৈ মোক অনুৰোধ কৰিছিলে মই কিদিনমান তাৰ কৰিবলৈ সক্ষম নহলো মোৰ কিমান পাৰ্সোনাল কাৰণে সেইকাৰণে মই নতুন ভিডিও লাইছো এটা সিৰিজ ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিছো মই টেন্সৰ আৰু গ্ৰামাৰৰ ইংলিশ গ্ৰামাৰৰ গতিকে মই আজি ফাৰ্স্ট ট্ৰায়াল সিৰিজটোৰ দিছো গতিকে তোমালোকে মোক কমেন্ট কৰি কিনে জনাবা দে তোমালোকক এইটো সিৰিজ লাগে নে নালাগে কি ৰিকুৱেৰ আছে নাই মই মাল্টিপল চইচ টেন্সৰ আজি প্ৰথম সিৰিজটো ষ্টাৰ্ট কৰিছিলো আজি দিছো ট্ৰায়ালস গতিকে তোমালোকে সোৱা প্ৰথম কোৱেশ্চনটো মাল্টিপল টেন্সৰ এটো ক্লাস 10 আৰু 12 দুজনকে দুটা ক্লাছকে কান দিব গতিকে সোৱা এক নম্বৰ কোৱেশ্চন the swimming pool dash at 9 o'clock and dash at 18:30 every day ইয়াত এনসাৰ টু কোন হ'ব a b c d তোমালোকে চয়েস কৰি লবা নিজে ভাবি কষ্ট কৰি নিজে চেষ্টা কৰিবা চয়েস কৰিবলৈ তোমালোকৰ প্ৰেক্টিস হ'ব ইয়াত হ'ব opens and close প্ৰথমে swimming pools opens 9 o'clock and close at 18:30 every day ধৰণে লিখিবা b2 হ'ব তাৰ পিছত আছে the Olympic Games dash place every 4 years the Olympic Games a b c d ইয়াত এনসাৰ কোনটো হ'ব তোমালোকে বিচাৰি লোৱা ইয়াত হ'ব c নম্বৰটো take c নম্বৰটো হ'ব take to হ'ব Olympic Games take place every 4 years এইটো হ'ব তাৰ পিছত 3 নম্বৰ look that man dash to open the door of your car yet a number tries b number has been trying c number tried d number is trying কোনটো হ'ব তোমালোকে নিজে চেষ্টা কৰা প্ৰেক্টিস কৰা এনে ধৰণে প্ৰেক্টিস কৰিলে তোমালোকৰ নলেজটো ভাল হ'ব ইনক্ৰিজ হ'ব ইয়াত কোনটো হ'ব d নম্বৰ হ'ব is trying the dead man's is trying to open the door of your car এনে ধৰণে হ'ব গতিকে 4 নম্বৰ the look at the river it dash very fast today much faster than usual ইয়াত কোনটো হ'ব a b c d তোমালোকে চাই লোৱা ইয়াত হ'ব c is flowing look at the river it's flowing very fast today much faster than usual okay তাৰপাছত 5 number we usually dash vegetables in our garden but this years we dash any ইয়াত a b c d কোনটো হ'ব তোমালোকে বিচাৰি লোৱা ইয়াত c নম্বৰটো কাৰেক্ট হ'ব we usually grow vegetable in our garden but this years we are not growing any and ধৰণে মই আজি 5টা দিলো গতিকে আৰু মই নেক্সট ভিডিওত মই দিবলৈ চেষ্টা কৰিম যদি তোমালোকক ভাল লাগে কমেন্ট কৰি কিনে জনাবা মই তোমালোকক এনে ধৰণে প্ৰেক্টিস টু দি যাম নেৰেশ্যনৰ হওক বা যি হওক ইংলিছৰ বা ক্লাস 12 পলিটিকেলৰ বা কিবা কিবি তোমালোকে লাগে যদি মোক কমেন্ট কৰিবা মই দিবলৈ চেষ্টা কৰিম এটো মোৰ হবিজ হয় সেইকাৰণে মই দিছো ইয়াত কোনো মোৰ ইনকাম নাথাকে মোৰ চেনেলটো মই বহুত দিন ভিডিও বনোৱা নাছিলো সেইকাৰণে ডেট হৈছে কিন্তু তোমালোকে হেল্প কৰিবা গ্ৰো কৰিবলৈ অলপ ভাল লাগিব তেতিয়া ভিডিও বনাবলৈ ইচ্ছা যাব এটো মই হবিজ কাৰণে ভিডিও বনাও গতিকে মই টাইম উলাব প্লিজ ইগনোৰ দ্য নইজ মেইন পইণ্ট এটা আহিছো গতিকে মোক সাবস্ক্ৰাইব কৰিবা হেল্প কৰিবা গ্ৰো কৰিবলৈ ইউটিউবত অলপ সলপ তেতে মই নিজৰ টাইম উলাই কিনে মই তোমালোকক ভিডিও দিব পাৰো ওকে থ্যাংক ইউ ফৰ ওয়াচিং
মিট ইউ চুন নেক্সট ভিডিঅ' এনেধৰণৰ